হেল্ল' ফ্ৰেণ্ড, স্বাগতম জনাইছোঁ সকলোকে ইত্যাদি দিবলৈ। যে আজিৰ টপিকটো হৈছে ছাবটাইটেল কেনেকৈ ডাউনলোড কৰিব পাৰি। যে আমি কেতিয়াবা এখন ইংলিছ মুভি চাওঁ, কিন্তু সম্পূৰ্ণ ইংলিছ হোৱাৰ কাৰণে আমি সম্পূৰ্ণকৈ ভালকৈ বুজি নাপাওঁ। গতিকে আমি যদি ছাবটাইটেল পাওঁ তেনেহ'লে আমাৰ চোৱাত সহজ হৈ পৰে। কিন্তু এই ছাবটাইটেল আমি কেনেকৈ ডাউনলোড কৰিম, গতিকে এই বিষয়ে জানিবৰ কাৰণে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। গতিকে আহক আৰম্ভ কৰোঁ। MX প্লেয়াৰৰ প্ৰয়োজন হ'ব। গতিকে MX প্লেয়াৰটো যদি নাই আপোনালোকে প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি ল'ব। মোৰ অলৰেডি ডাউনলোড হৈ আছে। গতিকে প্লে ষ্ট'ৰ অ'পেন কৰিম। ইয়াতে যিটো ফল্ডাৰ ফিল্ম আছে সেইটো অ'পেন কৰি ল'ম। ইয়াতে দেখুৱাই লৈছোঁ আপোনালোকক মোৰ তাত দুখন ফিল্ম আছে। ইয়াৰে প্ৰথমখনত ছাবটাইটেল আছে। ইয়াত দেখিবলৈ পাইছে ছাবটাইটেল ওলাইছে ফিল্মখনত, কিন্তু আনখনত ছাবটাইটেল নাই। গতিকে এইখন বুজি পোৱাত আমাৰ অসুবিধা হ'ব, যিহেতু এইখন ইংলিছত আছে। গতিকে ছাবটাইটেল ডাউনলোড কৰিবৰ কাৰণে আমি প্ৰথমতে কি কৰি ল'ম, ডাটাটো অন কৰি ল'ম, কাৰণ সেইটো আমি ইণ্টাৰনেটৰ পৰা ডাউনলোড কৰিম। গতিকে ডাটাটো অন কৰি লৈছোঁ। এতিয়া ইয়াৰ ৰাইট কৰ্নাৰত যিটো আমাৰ তিনিটা ফুট থাকে ইয়াতে ক্লিক কৰিম। ইয়াতে ছাবটাইটেল বুলি ওলাইছে, গতিকে ছাবটাইটেলত আমি ক্লিক কৰিম। অনলাইন ছাবটাইটেল, ঠিক আছে। চাৰ্চত আমি চাৰ্চ কৰিম ইয়াতে ফিল্মখনৰ নাম, এণ্টাৰ ইয়ৰ চাৰ্চ টেক্স। গতিকে ইয়াতে অট'মেটিকেলি যিটো নামত ফিল্মখন ছেভ আছে সেইটো নাম আহি যাব। গতিকে আমি যদি এডিট কৰিব বিচাৰোঁ তেনেহ'লে ইয়াতে ক্লিক কৰি কিনে আমি এডিট কৰিব পাৰোঁ। গতিকে ইয়াতে আমি অ'কে কৰি চাৰ্চ কৰিম। ইয়াতে কিছুমান ৰিজাল্ট ওলাব, বহুতকেইটা ৰিজাল্ট ওলাইছে ইয়াতে। যিটো ৰেংকিং ভাল, অৰ্থাৎ 10ৰ ভিতৰত যাৰ বেছিকৈ নম্বৰ দিয়া আছে, গতিকে সেইটো আমি ডাউনলোড কৰিম। সেইটো ছাবটাইটেল আমাৰ টাইমিঙৰ লগত মিলি যাব, অৰ্থাৎ সেইটো ভাল কোৱালিটি। চিলেক্ট কৰি লৈ ডাউনলোড কৰিম। একেবাৰে অতি সোনকালে ডাউনলোড হৈ যাব, কাৰণ এইটো একেবাৰে কম ফাইল হয়। আপোনাৰ 100 KB বা 200 KB ভিতৰত থাকে। গতিকে এইটো ডাউনলোড হৈ গৈছে, দেখিবলৈ পাইছে। এনেকৈ আপোনালোকে ডাউনলোড কৰিব পাৰিব, ঠিক আছে। আজিলৈ ইমানে। ছাবস্ক্ৰাইব কৰিব আৰু ৰাইট ছাইডত থকা বেল আইকনটো ক্লিক কৰিব, যাতে আমাৰ নতুন নতুন টপিকৰ সমূহৰ বিষয়ে আপোনালোকে আপডেট পায়।